ভেলেণ্টাইন ডে প্ৰেমৰ এটা খুব পবিত্ৰ দিন। লোকসকল আপোনালোকে কেতিয়াবা ভাবিছেনে ভেলেণ্টাইন ডে কিয় পালন কৰা হয়? ভাৰতত ভেলেণ্টাইন ডে কিয় পালন কৰা হয় আৰু এই ভেলেণ্টাইন ডে ক'ৰ পৰা আহিলে আপোনালোকে ভাবিছে জানো? তো বলক এই আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আচলতে ভেলেণ্টাইন ডে আৰম্ভ হৈছিল ইউৰোপত ৰোম নামৰ এখন ৰাজ্য আছিল আৰু সেই ৰাজ্যৰ ৰজা আছিল ক্লৰিয়াছ বহুত জিদ্দি আৰু নিৰ্দয়ালু ৰজা আছিল। তেওঁ নিজ মতলবতে সকলো কাম কৰি গৈছিল, নিজৰ পাৱাৰত সকলো কাম কৰি গৈছিল আৰু তেওঁ যিটো বিচাৰিছিল সেইটোৱে হ'ব লাগিছিল। এদিনাখন তেওঁ ৰাজ্যত গণনা কৰি চালে যে বিবাহিত পুৰুষতকৈ অবিবাহিত পুৰুষৰ শক্তি বেছি আছে আৰু তেতিয়াই তেওঁ ঘোষণা কৰিছিল, মোৰ ৰাজ্যত কোনো ল'ৰা ছোৱালীক প্ৰেম আৰু বিবাহৰ কোনো ধৰণৰ অনুমতি দিয়া নহ'ব। আৰু ৰজাই কোৱা এই কথা শুনি গোটেই ৰাজ্যতে শোকৰ ছায়া পৰিছিল, সকলো মানুহৰ মনত দুখ আহি গৈছিল। আৰু সেই সময়টোতে এজন বহুত দয়ালু, গুণী আৰু প্ৰেম ভাল পোৱা পণ্ডিত এজন সেই সমাজতে আছিল, যাৰ নাম হৈছে চেণ্ট ভেলেণ্টাইন। ভেলেণ্টাইনৰ ৰজাই কোৱা সেই কথা একেবাৰে পচন্দ হোৱা নাছিল আৰু যিবিলাক প্ৰেমিকাই প্ৰেম কৰি আছিল সকলোকে মনে মনে বিয়া পাতি দিছিল। আৰু কিছুদিন পিছত ৰজা ক্লৰিয়াছে যেতিয়া এই কথা গম পাইছিল তেতিয়া তেওঁক ৰাইজৰ মাজত মাতি আনি কৈছিল তেওঁৰ বহুত ডাঙৰ শাস্তি হ'ব আৰু ভেলেণ্টাইনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। আৰু সেই জেইলাৰৰ এজনী অন্ধ ছোৱালী আছিল আৰু তাই ভেলেণ্টাইনক লগ কৰিব আহিছিল। আৰু যেতিয়া ভেলেণ্টাইনে গম পালে তাই চকুৰে নেদেখে বুলি, তেতিয়া তেওঁৰ চকু এটা তাইক দান কৰি দিছিল আৰু তাই দেখিবলৈ আৰম্ভ কৰিছিল। আৰু এনেকৈয়ে দুয়োৰে মাজত প্ৰেমৰ আৰম্ভ হৈছিল, দুয়োকে ভাল পোৱা হৈছিল। আৰু এই কথাটো যেতিয়া ৰজাই গম পাইছিল ভেলেণ্টাইনক ফাঁচীৰ শাস্তি শুনাইছিল। আৰু যিদিনা ভেলেণ্টাইনক ফাঁচি দিয়া হৈছিল সেই দিনটো আছিল 14 ফেব্ৰুৱাৰী। আৰু ফাঁচীৰ আগমুহূৰ্তলৈকে ভেলেণ্টাইনে কৈছিল, এই পৃথিৱীত প্ৰেম আৰু ভালপোৱাৰ দৰে পবিত্ৰ বস্তু একো নাই আৰু এই পৃথিৱীৰ সকলোতকৈ শক্তিবান বস্তু হৈছে প্ৰেম আৰু ভালপোৱা। আৰু সেই দিনটোৰে পৰা আজিলৈকে 14 ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে বুলি, প্ৰেমৰ দিৱস বুলি পালন কৰা হৈছে। তো আপোনালোকে গম পালে চাগে ভেলেণ্টাইন ডে আচলতে ক'ৰ পৰা আহিল আৰু কি হয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনাৰ আপোনজনৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব।